উদালগুৰিৰ পৰা আৰম্ভ কৰি ফেৰগাঁও আৰু আজি মানে যোৱাকালিৰ পৰা আমাৰ BPF দলৰ ডিষ্ট্ৰিক্ট ৱাইজ এইটো মোবিলাইজ প্ৰগ্ৰাম সেইটো যোৱাকালিৰ পৰা হৈ আছে। ওদালগুৰি আৰু ভেৰগাঁওটো হৈ গ'ল আৰু আজি পৰ্বতজৰা আৰু গোসাইগাঁও এই চাৰিটা জিলাৰ যিটো আমাৰ BPF দলৰ যিটো কৰ্মশালা আজিৰ যিটো মিটিং ইয়াত আমাৰ দল আগৰ নিচিনাই খুব ভালকৈ আছে, আগতকৈ আৰু বেছি মজবুতহে হৈ আছে আজি মই যিটো দেখিবলৈ পালোঁ। আৰু আমাৰ এটাই কথা যে 2024ত আমি নিজাববীয়াকৈ কাৰো লগত এলায়েন্স নকৰাকৈ আমি MP ইলেকশ্যনটো খেলিব ওদালগুৰি আৰু কোকৰাঝাৰ দুটা চিটত। সেইটো আমাৰ প্ৰায় ফাইনেলেই হৈ গ'ল। আকৌ 4 তাৰিখত আমি আকৌ আলোচনা কৰিম। 4 তাৰিখ মাৰ্চত আমাৰ স্পেচিয়েল ডেলিগেট ছেশ্যন হ'ব বৰমাত চেণ্ট্ৰেল BPF দলৰ। সেইখিনি কথা মুঠতে দল চব ঠিকেই আছে, হয় কিছুমান এজন দুজনে কিছুমানে UPPL কিছুমানে BJPত গৈছে, তথাপিও আমাৰ দলটো খুব মজবুতে আছে, খুব মজবুত, একো হোৱা নাই। ঠিক আছে, থেংক ইউ। উচ্ছেদ মানে সেইটোতো চৰকাৰহে জানে, মই এতিয়া চৰকাৰত নাই, প্ৰমোদ বড়ো নিজে জানে।